ছাত্ৰনেতা চিময়ন ৰংফাৰক আৰক্ষীৰ গ্ৰেপ্তাৰ। এই ঘটনাক কেন্দ্ৰ কৰি কেএছে ৩৬ ঘণ্টীয়া বন্ধৰ দাবী। ছাত্ৰনেতাগৰাকীক মুক্তিৰ দাবী কেএছে আইচাৰ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্য হস্তীৰ মানুহৰ সংঘাত চৰম পৰ্যায়। যোৱা নিশা পৃথকে পৃথকে কেইবাখনো গাঁৱত কেইবাটাও গৃহ লণ্ডভণ্ড কৰাৰ সমান্তৰালকৈ দুটাকৈ গৰুক আক্ৰমণ কৰি হত্যা বন্য হস্তীৰ। আগন্তুক বৰ্ষত অনুষ্ঠিতব্য ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপন উপলক্ষে প্ৰাক প্ৰস্তুতি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চিময়ন ৰংফাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। ডিফু ৱাৰ্ড নম্বৰ ৫ৰ অন্তৰ্ভুক্ত ৰংৱংৱে নিবাসী তথা ঠিকাদাৰ ৰবিৰাম ৰংহাঙৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাত্ৰ নেতাগৰাকীক। উল্লেখযোগ্য যে ছাত্ৰ নেতা চিময়ন ৰংফাৰৰ বিৰুদ্ধে দিয়া গোচৰ নং 270/18 আণ্ডাৰ ছেকশ্যন 189/503/500/504/505 IPC R/W 66F ইনফৰমেশ্যন টেকনলজি এক্ট 2000 ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তাৰ ভুল কাম কৰা আৰু তাৰ যিটো ফেইলিয়ৰ যাতে এইবোৰ কথা ৰাইজৰ লগত গৈ নাপায় তাৰ কাৰণে তেখেতে মোৰ এগেইনষ্টত FIR দিছে আৰু পুলিচে মোক এৰেষ্ট কৰিছে। এইটো কথাটো ইমান ডাঙৰ নহয়। ডাঙৰ কথাটো হৈছে তুৰাম ৰংহাং CM থকা অৱস্থাত বিজেপি চৰকাৰে BLT ক্লজ একৰ্ডটো স্ক্ৰেপ কৰিব লাগিব আৰু যিটো বিজেপিৰ প্ৰমিছ 244 এইটো ইমপ্লিমেণ্ট কৰিব লাগিব। গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাক ইতিমধ্যে ডিফু ন্যায়িক আদালতলৈ নিয়া হৈছে। এই গ্ৰেপ্তাৰৰ পিছতেই লামটিং ৰোডস্থিত কেএছে অন্যান্য 16টা সংগঠন সহিত 16 ডিচেম্বৰৰ পুৱাৰ পৰা আহ্বান কৰা হৈছে ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ। পিছদিনা অৰ্থাৎ 17 ডিচেম্বৰৰ দিনা গধূলি অন্ত পৰিব এই বন্ধৰ কাৰ্যসূচী। এই সন্দৰ্ভত আইচাৰ সভাপতি ৰঞ্জিত কামছা আৰু ASDCৰ সম্পাদক লাইচান ইংলেঙে সাংবাদিকৰ আগত এইদৰে सिमयन रंगफार को अनकंडीशनली उसको इमीडिएटली उसको रिहाई करना होगा, नहीं तो हम लोग का आगे का कार्यक्रम ये होगा कि कार्बी आंगलोंग बॉन्ड हम लोग का काल से हम लोग का आयोजन करते हुए हम लोग ये डिक्लेरेशंस हम लोग प्रेस के माध्यम से हम लोग डिक्लेयर कर रहे हैं। और अगर इस बीच अनकंडीशनली अगर सिमयन रंगफार को रिलीज़ नहीं किया तो हम लोग इंडिफिनिट बॉन्ड भी हम लोग कॉल कर सकता है। और इसके लिए पूरे जनता का सहयोग हम लोग का आप लोग के थ्रू से हम लोग का मांग कर रहा है। तो इसमें हम लोग का जनता का सपोर्ट होना बहुत ज़रूरी है। और दूसरा बात जो सिमयन के रंगफार के खिलाफ जो रबिराम रंगहांग ने केस फाइल किया उसमें क्रिमिनल केस का इंक्लूशन है। तो आप लोग ये हम लोगों को बताइए कि हम लोग का जब 11 तारीख को डिफू में लॉन्ग मार्च करने के बाद हम लोग ने एक पब्लिक मीटिंग किया। उसके बाद हम लोग ने मेमोरेंडम सबमिशन के लिए काउंसिल में गया। तो वहाँ पे कार्बी आंगलोंग थर्मस काउंसिल का कोई भी रिप्रेजेंटेटिव उस समय में नहीं है। तो एक मेमोरेंडम रिसीव करने के लिए भी कोई CM भी नहीं है, EM भी नहीं आया है। काउंसिल का कोई भी रिप्रेजेंटेटिव नहीं था, सिर्फ रिचा रोंगपी जो सेक्रेटरी है वो है। तो आप लोग ये बताइए कि क्लोसेट का मांग हम लोग का जो डिमांड है क्या ये जनता के हित में नहीं है क्या? ऑटोनॉमस स्टेट हम लोगों को इम्प्लीमेंट करना होगा बोल के हम लोग का जो मांग है आर्टिकल 224A कॉन्स्टिट्यूशनल राइट है। हम लोग का जो मांग ये कोई हम लोग का जनता का हित में नहीं है क्या? आप लोग ये बताइए कि आप लोग का क्लियर स्टैंड क्या है स्टेट को लेकर और क्लोज सेट को लेकर। आप लोग तो ये पूरे जनता को दिखा दिया कि हम लोग का क्लोज सेट के ऊपर हम लोग सपोर्ट किया है और ऑटोनॉमस स्टेट का विरोध हम लोग है। क्योंकि मूवमेंट फोर्स को तोड़ने के लिए आप लोग ने जो सरेंडर जो रचाया है सिमयन रंगफार को अरेस्ट करा, ये बहुत दुखद बात है।
तो आप हम यही कहना चाहता हूँ प्रेस कॉन्फ्रेंस में यही शुरू होगा सुबह 5 बजे से। हम लोग एग्ज़ाम करता है कि जो मेडिकल है, वाटर सप्लाई है, एग्जामिनेशन लोग हैं, वो लोगों को हम लोग एग्ज़ाम करेंगे। कितने आवर्स में? 36 आवर्स कल सुबह से होगा और सोमवार शाम 5 बजे तक। দুখ লাগিছে যে KSA প্ৰেচিডেণ্ট চিমিয়ন ৰংফাৰ তেখেতক উইদাউট ৱাৰেণ্ট, উইদাউট সমন তেখেতক থানালৈ মাতি তেখেতক এৰেষ্ট কৰাটো আমি কাৰ্বি আংলং ৰাইজৰ হৈ বা বিশেষকৈ আমি HSDC দলৰ ফালৰ পৰা আমি দুখ কৰিছোঁ। আৰু তেওঁলোকে যি ৰবিৰাম ৰংহাঙে তেওঁ কেছ এজাহাৰ তেওঁ যি দাখিল কৰিছে তাত বহুত ভাবিবলগীয়া কথা আছে। আৰু চিমিয়ন ৰংফাৰ যিটো প্ৰভোকেটিভ স্পীচ দিয়াৰ কাৰণে তেখেতক এৰেষ্ট কৰা হৈছে বুলি যিখিনি কথা কৈছে, আমি এটা কথা স্পষ্ট কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ তুলিৰাম ৰংহাং নেতৃত্বত তেওঁক এটা এষাৰ আমি দাবী কৰিব বিচাৰিছোঁ যে চিমিয়ন ৰংফাৰৰ বিনা স্বত্বে যাতে অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, সেইটোত আমাৰো দাবী আছে। কাৰণ চিমিয়ন ৰংফাৰ আমি যি স্পীচ শুনিছোঁ তেখেতৰ যি স্পীচটো কোনো প্ৰভোকেটিভ নাই, যে যোৱা 8 তাৰিখৰ পৰা 11 তাৰিখলৈকে তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈকে যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে। তাত আমি দেখিছোঁ ডিমাণ্ডটো হৈছে যে বিজেপি যিটো নিৰ্বাচনত প্ৰতিশ্ৰুতিত যে মেনিফেষ্টত এটা উল্লেখ কৰা আছে যে অট'নমাছ ষ্টেট আমি ৰূপায়ণ কৰি দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিত, সেই প্ৰতিশ্ৰুতিটো পূৰণ কৰিব লাগে 1 নম্বৰ। দ্বিতীয় নম্বৰটো হৈছে যিটো BLT বড়ো ক্ল'জ 8 BLT 2003 আৰু কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ যি চুক্তিত 8 নং দফা যিটো বাতিল কৰিব লাগে। বিজেপিৰ ওপৰত বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাং ছাৰে চিমিয়ন ৰংফাৰক এৰেষ্ট নকৰাতকৈ তেওঁলোকে আলাপ আলোচনা মাধ্যমে কিয় নামাতিলে? আলাপ আলোচনা তেওঁলোকৰ কাৰণে কিয় নিমন্ত্ৰণ নকৰিলে? তেওঁলোকেতো এখন কাগজহে লৈ গৈছে আৰু এটা দাবীহে লৈ গৈছে। কাক বা তেওঁলোকে ধমকি দিবলৈ যোৱা নাই, কাক বা কিবা এটা কথা ক'বলৈ যোৱা নাই। তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো হৈছে আমাৰ গাৰ্জেন, আমাৰ পেৰেণ্টছ, গতিকে তাত আমি যিকোনো কথাত আমি তাতহে ক'ব লাগিব। গতিকে তেওঁলোকৰ যি দাবীৰ ওপৰত তেওঁলোকে সন্মান কৰি কাৰ্বি আংলঙৰ সমস্যা সমাধানৰ ক্ষেত্ৰতে তেওঁলোকে যাব লাগিছিল। গতিকে তেওঁলোকে যি ডিমাণ্ডৰ পৰা তেওঁলোকে দূৰত থাকি উল্টা যিসকল অট'নমাছ ষ্টেট লাগে বুলি মাতিছে, যিসকল বড়ো ক্ল'জ 8টো বাতিল কৰিব লাগে বা ট্ৰাইপাৰ্টাইটক বহাব লাগে, তেওঁলোকক নেতৃত্বত দিয়া এজনক আমাৰ সন্মানীয় সভাপতি KSA প্ৰেচিডেণ্ট চিমিয়ন ৰংফাৰক এৰেষ্ট কৰাটো আমি দুখ কৰিছোঁ। আৰু আমি আপোনালোকৰ মাধ্যমত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তথা বিজেপি নেতৃত্বত চৰকাৰকো এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, শীঘ্ৰে যিটো KSA তথা 16টা অৰ্গেনাইজেশ্যনক তেওঁলোকে নিমন্ত্ৰণ কৰি তেওঁলোকে ট্ৰাইপাৰ্টাইটক বহক আৰু আপোনালোকে শান্তিভাৱে আলাপ আলোচনা কৰক। তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ যি দাবীসমূহ যি অট'নমাছ কাউন্সিলে ক্ষমতা থাকিব সেইখিনিত আপোনালোকে পূৰণ কৰক। তাত তেওঁলোকে কোনো হাই কাজিয়া কথা ক'বলগীয়া নাই। তেওঁ কিন্তু কেছ দিয়াটোলৈকে তাত মানে কি বুজায়? অট'নমাছ ষ্টেট বিৰোধিত কৰিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আৰু বড়ো ক্ল'জ 8টো তেওঁলোকে সমৰ্থন কৰিছে, যাৰ ফলত চিমিয়ন ৰংফাৰক এৰেষ্ট কৰিছে। গতিকে আমি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মূল যিটো আমাৰ CM নেতৃত্বত তেওঁলোকে শীঘ্ৰে KSA তথা 16টা অৰ্গেনাইজেশ্যন ট্ৰাইপাৰ্টাইটক বহক আৰু তাৰ লগতে যি ডিমাণ্ডসমূহ তেওঁলোকে পূৰণ কৰক। আৰু যিটো দেওবাৰ দিনাখনৰ পৰা 5 বাজি ৰাতিপুৱাৰ পৰা সোমবাৰ দিনাখনৰ গধূলি 5টা বজালৈকে যিটো 36 আৱাৰ্ছ কাৰ্বি আংলং বন্ধ আমি HSDC দলৰ পৰা সম্পূৰ্ণ আমি সমৰ্থন কৰিছোঁ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ মানুহৰ সংঘাতে পাইছেগৈ চূড়ান্ত পৰ্যায়। এবাৰ পশুধনৰ ওপৰত আক্ৰমণ বন্যহস্তীৰ। হাৱাইপুৰৰ বাকৰি ফাংহাজা গাঁৱত কেইবাখন ঘৰ লণ্ডভণ্ড কৰাৰ লগতে 2টা গৰুৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰি পেলাইছে বন্যহস্তীয়ে। পৃথক পৃথক গাঁৱত প্ৰায় 8টা পৰিয়ালৰ ঘৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰিলে বনৰীয়া হাতী জাকে।
পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণী অঞ্চলত এতিয়া বন্যহস্তীৰ বিচৰণস্থলী পৰিণত হৈছে ৭০-৮০টা বনৰীয়া হাতীৰ জাকে এতিয়া বনা অঞ্চলত থকাৰ বিপৰীতে জনা অঞ্চলতহে অৱস্থান গ্ৰহণ কৰিছে দিনৰ ভাগত কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ বেলি মাৰ যোৱাৰ লগে লগে গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যোৱাকালিৰ সন্ধিয়া ৪ বজাৰ পৰা গোটেই নিশাৰ খেৰণীৰ হাজাগাফে গাঁও আৰু বাকৰি ফাংহাজা মচকা মাইজিয়া হাতী তাণ্ডৱ চলাইছে যোৱা ১৩ ডিচেম্বৰ আবেলি ৪ বজাত হাজাগাফে গাঁৱৰ বিস্ম ডাউটুং লাংথাই খেতিপথাৰত ধান মৰণা দি ঘৰলৈ আনিবলৈ অৱস্থাত ভৰাই থকা অৱস্থাতে হাতীজাকে গৈ প্ৰায় ৬০ মোন ধান খাই পেলায় ইয়াৰ পিছতে উক্ত স্থান ত্যাগ কৰি ৩ নং বাকৰি ফাংহাজা গাঁৱত প্ৰৱেশ কৰি ক্ৰমে শান্তিৰাম দাউলাগাপু সত্যপতি হাছনু মতীশ্বৰ হাছনু ঘৰ আক্ৰমণ কৰি সম্পত্তি লণ্ডভণ্ড কৰে তাৰ পিছত যোৱা নিশাটো ১ নং বাকৰি ফাংহাজা গাঁৱৰ আদিত্য দাউলাগাপুৰ ঘৰৰ গাই গৰু এটা আৰু এটা দমৰা গোহালিতে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে এখন ঘৰো বিনষ্ট কৰে আনহাতে একে যোৱা নিশাতে হাজাগাফে তত উখা হাদি ৱাটিজুৰ গাঁৱত উপদ্ৰৱ চলাই ক্ৰমে লক্ষ্মণ চৌহান শ্যাম সুন্দৰ চৌহান সুদৰ্শন চৌহান আৰু ৰাজু ডিব্ৰাৰ ঘৰ সম্পত্তি বিধ্বস্ত কৰে একেদৰে এনেদৰে প্ৰতি নিশাটো বনৰীয়া হাতীজাকে অঞ্চলটোত তাণ্ডৱ কৰিছে তাৎপৰ্যপূৰ্ণভাৱে এই হাতী জাকটোৱে বনা অঞ্চলত আশ্ৰয় লোৱাৰ বিপৰীতে প্ৰায় জনবসতি অঞ্চলতহে আশ্ৰয় লৈছে খেৰণী জেংক্ৰ গাঁৱৰ কুঁহিয়াৰ খেতিত কেইবাদিন অৱস্থান লোৱাৰ পিছত খেৰণী তিলহা বস্তি নামৰ গাঁৱত অৱস্থান গ্ৰহণ কৰে তাৰ পিছত খেৰণী কৃষি পামৰ কুঁহিয়াৰ খেতিত আশ্ৰয় গ্ৰহণ কৰে কিন্তু সেই ঠাইৰ পৰা ট্ৰেক্টৰ জেচিবি লৈ খেদি পঠোৱাৰ পিছত তৎখাদি গাঁৱত আৰু মচকা গাঁৱত অৱস্থান গ্ৰহণ কৰে উল্লেখ্য যে এই হাতীৰ জাকটোৰ পৰা এটা হাতী ওলাই আহি একেদিনাই ৪জন লোকক আতৰ্কিতে আক্ৰমণ কৰি হত্যা কৰে খেৰণীৰ পৰা বীৰেন সিং ইংহি ৰিপৰ্ট কাট নিউজ পুৰণি বছৰ যাওঁ যাওঁ ইতিমধ্যে আমাৰ দুৱাৰদলিত আহি পৰিছেহি ২০১৯ লগে লগে সাংস্কৃতিক প্ৰেমী তথা উৎসৱ প্ৰেমী কাৰ্বিসকলৰ মনত মহোৎসৱৰ উদযাপনৰ কথা দোল দিবলৈ আৰম্ভ কৰিছে হয় আগন্তুক নৱবৰ্ষ দ্বিতীয়টো মাহ ১৫ দিন অতিক্ৰমৰ পিছতেই আৰম্ভ হ'ব ৪৫ কাৰ্বি যুৱ মহোৎসৱ ইতিমধ্যে প্ৰাক প্ৰস্তুতিৰ বাবে সাজু হ'ব ধৰিছে কেচিএছ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল প্ৰাক প্ৰস্তুতিৰ অংশ হিচাপে চলিত ডিচেম্বৰ মাহৰ ১৭ তাৰিখে টাৰলাংস্থিত পিপলছ হলত অভ্যৰ্থনা কমিটিৰ গঠন প্ৰসংগত অনুষ্ঠিত হ'ব এক ৰাজহুৱা সভাত উপস্থিত থাকি বুদ্ধি পৰামৰ্শ প্ৰদানৰ বাবে কেচিএছৰ কেন্দ্ৰীয় কমিটিৰ হৈ সমূহ সাংস্কৃতিক প্ৰেমী ৰাইজলৈ আহ্বান জনাইছে সভা অনুষ্ঠিত হ'ব পুৱা ১১ বজাত টাৰলাংছ সাংস্কৃতিক ক্ষেত্ৰৰ লং মিৰ্জেং আছে তাই কাৰ্বি পূৰ্ণদৈৰ্ঘ্যৰ ফিল্ম হাইমুৰ প্ৰিমিয়াৰ শ্ব' প্ৰদৰ্শিত ৰাংচিনা স্মৃতি প্ৰেক্ষাগৃহত বিকে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা ফিল্ম হাইমু কাৰ্বি জনবিশ্বাসত সতী হাইমুৰ প্ৰেম কাহিনীৰ ওপৰত আধাৰিত এই ফিল্ম প্ৰেমৰ বাবে জীৱন ত্যাগ কৰা সতী হাইংগমুৰ কাহিনী কাৰ্বিসকলৰ মাজত অতি পুৰণি কালৰে পৰা মুখে মুখে চলি অহা লোককাহিনী হাংগমু লঙৰ প্ৰেম কাহিনীৰ আৰম্ভ আৰু দুখজনকভাৱে কৰুণ পৰিসমাপ্তি ঘটা এই স্বৰ্গীয় প্ৰেম কাহিনীক প্ৰথিতযশা ঔপন্যাসিক চামসিং হানছে হাংগমুৰ উপন্যাসৰ পিছতে চিত্ৰনাট্যকাৰ বিদ্যা সিং ৰংপিয়ে মনোৰম চিত্ৰৰূপ দি খুব সহজ সৰল ভাষাৰে দৰ্শকৰ আগত তুলি দিছে বিকে প্ৰডাকশ্যনৰ যোগে ১৪ ডিচেম্বৰত প্ৰিমিয়াৰ শ্ব' প্ৰদৰ্শিত কৰাৰ পিছতেই ব্যৱসায়ৰ ভিত্তিত মুক্তি চহৰৰ অতি পুৰণি লতিকা চিনেমা হলত
ফিল্মটোৰ প্ৰিমিয়াৰ শ্ব' প্ৰদৰ্শন উপলক্ষে আয়োজিত সভাত কাৰ্বি পৰিষদৰ কলা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংগমুৰ কাহিনীক আলোকপাত কৰি ভাষণ আগবঢ়ায়। আনহাতে KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰো, পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব ধনেশ্বৰ ইংতি, KCSৰ উপ-সভাপতি মংগল সিং ৰংপি, কলা আৰু সাংস্কৃতিক বিভাগৰ উপ-সঞ্চালক হেমাৰী টকবি প্ৰমুখ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত উপস্থিত হয়। মংগল ইংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Turkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Turkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Turkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Metro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8638441464. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত। পশ্চিম কাৰ্বি আংলঙৰ টংকামকাম স্বাস্থ্য কেন্দ্ৰত আছে 101 সমস্যা। পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৰাজ্যৰ বাবে ন্যূনতম সুবিধা হিচাপে কৰি দিয়া নাই বিদ্যুতৰ ব্যৱস্থা। ডক্টৰ নাৰ্ছক ৰোগীসকলে আহি ৰবলগীয়া জিৰণি চৰাত কৰি দিয়া নাই বিদ্যুতৰ ব্যৱস্থা। নিশা আন্ধাৰৰ মাজতে ৰব লাগে ৰোগী তথা ৰোগীৰ লগত অহা অভিভাৱকসকল। লগতে ৰাইজৰ একান্ত দাবীৰ পৰিপ্ৰেক্ষিততো 4 বছৰো এক্স-ৰে ব্যৱস্থা কৰি দিয়া নাই। হয়, 101 সমস্যাৰে জৰ্জৰিত পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম স্বাস্থ্য কেন্দ্ৰ। স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু নাই ৰোগীসকলৰ বাবে ন্যূনতম সুবিধা। আৰ্থিক দুৰৱস্থা হেতুকে অনেকে বাহিৰৰ দূৰণলৈ গৈ ৰোগ দেখুৱাব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত সেইসকল দুখীয়া শ্ৰেণীৰ বাবে একমাত্ৰ ভৰসাৰ থল এইখন স্বাস্থ্য কেন্দ্ৰই। কিন্তু বিদ্যুতৰ সমস্যাৰ লগতে ৰোগীসকলৰ ৰোগ পৰীক্ষাৰ বাবে এক্স-ৰে ব্যৱস্থা অভাৱত এক্স-ৰে বাবে যাবলগীয়া হয় অন্য ঠাইলৈ। সেয়ে স্থানীয় ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ অংশৰূপে স্বাস্থ্য খণ্ড পৰিৱৰ্তন আনক আৰু এই পিছপৰা দুখীয়া শ্ৰেণীৰ ৰাইজৰ সুবিধা হোৱাকৈ এক্স-ৰে ব্যৱস্থাকে ধৰি সুচল বিদ্যুৎ ব্যৱস্থা কৰি দিয়াৰ দাবী তুলিছে। টংকামকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ। পুনৰ কেইটামান মাহৰ অতিক্ৰমৰ পিছতে আহিব বাৰিষা। বৈঠালাংচু হামৰেন কান্দলি পথ PWD পথত পুনৰ আৰম্ভ হ'ব যোৱাটো বাৰিষাৰ ভয়ানক সপোন। সামুকীয়া গতিত চলিছে NEC পথকে ধৰি PWD পথৰ নিৰ্মাণৰ কাৰ্য। পশ্চিম কাৰ্বি আংলং সদৰ চহৰ হামৰেনস্থিত চিভিল হস্পিটেলৰ ডক্টৰ নাৰ্ছ নিজৰ চৰকাৰী কোৱাৰ্টাৰত নথকাৰ হেতুকে ৰোগীয়ে প্ৰয়োজন মতে আৰু সময়মতে বিচাৰি নেপায়গৈ হস্পিটেলত। সামুকীয়া গতিত চলিছে NEC পথকে ধৰি PWD পথ নিৰ্মাণৰ কাৰ্য। বৈঠালাংচু হামৰেন কান্দলি পথকে ধৰি PWD পথ নিৰ্মাণ এতিয়াও হৈ উঠা নাই। কিহৰ কাৰণে কাম খৰতকীয়া হৈ উঠা নাই, চৰকাৰে কিয় গুৰুত্ব দিয়া নাই কাম সম্পূৰ্ণ কৰাত ইত্যাদি কেইবাটাও প্ৰশ্ন স্থানীয় ৰাইজৰ। আনহাতে বেমাৰ আজাৰত হামৰেন চিভি হস্পিটেললৈ গৈও সময়মতে ডাক্তৰ নাৰ্ছক নোপোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
সেয়েহে এইসমূহ বিষয় অন্তৰ্ভুক্ত কৰাৰ লগতে অতি শীঘ্ৰে বৈঠালাংছু হামৰেন কান্দলি পথকে ধৰি PWD পথ নিৰ্মাণ বিভাগীয় অভিযন্তা আৰু হামৰেন চিভিল হস্পিটেলত ৰাইজে সুবিধাৰ্থে নিজা নিজা চৰকাৰী কোৱাৰ্টাৰত ডাক্তৰ নাৰ্ছ থকা তথা সময়মতে হস্পিটেলত মজুত থাকিবলৈ পৰিষদৰ চৰকাৰৰ পৰা কঢ়া নিৰ্দেশ দিয়াৰ বাবে KSA হামৰেন জিলা কমিটিয়ে জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰিছে এখন স্মাৰক পত্ৰ Pinilitum karbilo Charlie asong hamre na rupi penilitum hamre nang kang along nitum bait rili padopon lo labang so bait rili padopon kilitum Sonia puthak e sono bangelalo hamre na long abangke abatai batai a party chelar sistame nilitum ladak towar ke mailtum thekpon long le dak SDC nang cari det pen aku Congress nang cari det non puthot BJP nang cari det sistame ladak towar ke vaksin nilitum dam nang bom lang lasi laso ningki pung pen nilitum hamre nang kang nilitum bait rili padopon lo lapen ke esona bangke ladak hamren civil hospital long litum sei ke langawar sai ki meme pen chenglok doctor kabe nurse kabe pen chenglok kadu kabe aki sung litum langdam lo lapen hal dak sta militum thegdam long lo hada koson si non ke do bomma lasi laba haya apu thak si tame niltum non ke do bom puriborton sarkar mate BJP sarkar phang ka chuniri kang tunga bangke je nanglitum aki mang ateng mate nang ke chak ateng lilutum phala dak nang papleng nai alang litum ladak ke bang cheng cheng hut je ladak Dr. Himanto Biswa Sharma ladak nang ka chihumri hut alang pulo je ladak jongsi BJP sarkar bang lo pulo tangte chikloyon thomang bong si ladak to war iksip nang PJP tangte piniar nian ke aningkan da ke pleng tang los tangte to war ki iksip kalilo no hok da ke mes asap sobak nang ka bunai pansal lilutum thekon long le lasi lapuson pulo tangte lilitum dak hamrena arisoi jangpen chenglok hamrena rara bangke niltum kedo ke thak men chenglok ajat ke klemawar sai same sungkrung tanglo lasi chuning ri kangtung je karbiang long autonomous council long non ke charipon bom asiem tuliram rong hangaphan nangli karbiang long angkang asiem lo lasi difu chelang chot dongka chelang chot pu bangke kali karbiang long angkang nangli chelang nangji lapen ladak hamrena long bangke ladak West Karbiang lo headquarter lo lasi ladak bang same prabjin pen lahai kaching thur nang pinai pusi nili tumahin pen chuning ripon lo হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি সাহিত্য পৰিষদীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে হোচাৰ হামৰেন ফুলজাৰু ব্যৱসায়িক গোষ্ঠীৰ হামৰেনৰ ইউটিলিটি বিল্ডিঙত অনুষ্ঠিত এক সংবাদ মেলত তিনি সংগঠন হামৰেন বিজনেছ এছ'চিয়েশ্যন ব্ৰম গোৱাৰ এছ'চিয়েশ্যন বিজনেছ এছ'চিয়েশ্যন অফ লাংহেম্পি নেতৃত্বই স্পৰ্শ কৰে যে ফুলজাৰু ব্যৱসায়ৰ বাবে নিবিদা আহ্বান ঠিক কৰা মূল্যৰ মতে অধিক সংখ্যা নিবিদা জমা কৰা লোকৰ পৰিভৰ হৈছে এনে পৰিপ্ৰেক্ষিতত জাৰু খেতিয়ক সঠিক মূল্য নোপোৱাৰ আশংকা হৈছে পশ্চিম কাৰ্বি আংলঙত অধিকতৰ দুখীয়া লোকসকলে ফুলজাৰুৰ খেতিৰে জীৱন তথা জীৱিকা নিৰ্বাহ কৰে এনে পৰিপ্ৰেক্ষিতত নিবিদা জমা দিয়াৰ সংখ্যা বৃদ্ধি পালে নিৰ্ধাৰিত মূল্য কমি অহাৰ আশংকা বৃদ্ধি পায় আৰু ইয়াৰ বাবে আটাইতকৈ লোকচান হয় জাৰু খেতিয়কসকল নিবিদা জমা দিয়া লোকৰ অধিক প্ৰতিযোগিতাৰ কাৰণত কম মূল্যত নিৰ্ধাৰিত কৰি নিবিদা জমা দিবলগীয়া হয় তেতিয়া খেতিয়কসকলৰ পৰা ঠিকা মহলদাৰসকলে অতি কম মূল্যত জাৰু ক্ৰয় কৰিব আৰু ক্ষতি হ'ব খেতিয়কসকলৰ সেয়ে উচিত মূল্যত নিবিদা জমা দিয়া সকলহে ঠিকা মহল প্ৰদানৰ অনুমতি দিব লাগে বুলি সংবাদমেলত ব্যক্ত কৰে তিনি ব্যৱসায়িক সংগঠনৰ নেতৃত্বই হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ